ফাইনেলি ওলাই কৰি আহি ৰাতিপুৱা মন্দিৰ পালোহি। এতিয়া 7 বাজিছে ৰাতিপুৱা আৰু আমি আহিছোঁ মন্দিৰত চাকি দিবলৈ। মানে ইয়াক খুৰী দেখিছে নহয় আৰু ভণ্টি মই আহিছোঁ। আজি যিটো শিৱৰাত্ৰি হয় গতিকে ৰাতিপুৱাই চাকি গছ দি যাওঁ বুলি আহিলোঁ আটাইকেইটা। আৰু মন্দিৰ মাত্ৰ খুলিছেহে কিন্তু মানুহ আহিব আৰু আমাৰ মন্দিৰত বহুত মানুহ হয়। আৰু এয়া চাওকচোন মন্দিৰৰ পৰিৱেশটো বৰ ধুনীয়া। ওচৰতে এয়া দোকানখিনি দিছে আৰু আৰম্ভ কৰিছে আৰু দিবলৈ বহুত দোকান হ'ব। এয়া একদম তললৈ ডাউন আৰু ঘৰতো যিহেতু মই পূজা কৰোঁ গতিকে অগ্নিনাভ বাবাক আনি ঘৰতে আজি বৰ ধুনীয়াকৈ পূজা কৰিলোঁ আৰু ধুনীয়াকৈ ফুলেৰে সজালোঁ। চাওকচোন কেনেকুৱা লাগিছে বাৰু বাবাক দেখিবলৈ ফুলেৰে সজোৱাৰ পিছত ক'ব দেই আপোনালোকে কমেণ্ট কৰি। চেষ্টা কৰিছোঁ আৰু অগ্নিনাভ বাবাক এনেদৰে ফুলেৰে সজাবলৈ, এনেদৰে সজাই ৰাখোঁ কিন্তু আজি অকণমান বেলেগকৈ কৰিলোঁ। আৰু ঘৰত যিহেতু ভোগ বনাম ন গতিকে বাবাক সজাই পৰাই ধুনীয়াকৈ আহি এতিয়া ভোগ বনাব লাগিছোঁ। মই অকণমান নিয়ম কৰিছোঁ আৰু ভোগ বনাই আছোঁ এয়া। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব। আৰু ভোগ বনাই মেলি হৈ গ'ল এয়া। আৰু এতিয়া আমি ওলাই যাম আৰু নামঘৰলৈ আকৌ প্ৰসাদ খাবলৈ। আজি যিহেতু অথনি চাকি দি আহিলোঁ ন গতিকে অকণমান দেৰিকৈ যাম বুলি ভাবিছোঁ ঘৰত নিয়ম চিয়ম কৰি। এয়া ওলাই লওঁগৈ ৰ'ব, আপোনালোকক লগ পাই আছোঁ। আৰু চাওকচোন ওলাই কৰি হৈ গ'ল আৰু আমি মন্দিৰলৈ আকৌ আহিছোঁ গোটেইকেইজনী ওচৰৰ। আৰু এই আমি সকলো বহি আছোঁ। এতিয়া মানুহ বহুত বেছি হৈ গ'ল দেখিছে ন, গোটেইখন বহি আছে। মই সকলোখিনি ভিডিঅ' কৰি ৰখা নাই আৰু চবফালে বহি আছে। আৰু এতিয়া পাত বহি আছে, তাৰপিছতে আৰু প্ৰসাদ আহি গ'ল। পাত বহাৰ পিছত প্ৰসাদ কল চল খাই মেলি আৰু পায়সো খালোঁ দেই। পায়সখিনি দেখাবলৈ নহ'লে আৰু শিৱৰাত্ৰি বুলি ক'লে আকৌ ঘোটা আৰু ভাঙৰ লাডু মেইন ন গতিকে আমাৰ ইয়াত ঘোটা নাই বনোৱা। ভাঙৰ লাডু বনাইছে পিছে এটামান পাইছোঁ, ঘৰত গৈ খাব লাগিব। এতিয়া যাওঁতে খালে আকৌ উঠিবই নোৱাৰিম, পৰিয়ে যাম ন গতিকে ভাঙৰ লাডু খাই মই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই।